Hey guys, Sarambi vlog নতুন এটা ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ। আজি একদম দেখিছা না পুৰা গামোচা আছে আৰু এইফালে চুৰিয়া লৈ একদম পুৰা এতিয়া নামঘৰৰ ওচৰত পাইছোঁ। মানে আজি দেৰগাঁও কুমাৰগাঁৱত মানে ভাওনা আছে। জন্মাষ্টমী উপলক্ষে আজি ভাওনা মানে জন্মাষ্টমী পাতিছিলে, তো তাত উপলক্ষে আজি ভাওনা আছে। তো তাত মানে সৰু সুৰাকৈ কিবা ভাও এটা দিছে আৰু তো গাই দিব লাগে, গাই দিওঁ। হা পেণ্ট মোৰ ঘৰত হ'ব, চব হৈ আছে দাদা। এইফালে পেণ্ট বোলে তেওঁলোকৰ ঘৰত হ'ব। তো চাওঁ এতিয়া কি হয়। বাকী এইফালে এতিয়া আমি নামঘৰৰ ভিতৰত সোমাই আহিলোঁ আৰু এইফালে ভাওনাৰ কাৰণে চাউণ্ড চিষ্টেম যিখিনি কৰিব লাগে সেইখিনি কৰি আছে দাদাসকলে। পেইণ্টাৰ ৰুম পাই গ'লোঁ। এইফালে দাদাহঁতে পেইণ্ট কৰি আছে। এতিয়া এইফালে কৃষ্ণ লৈছে তেওঁ, আৰু এইফালে এজন আছে দুধ বোলে। তো চাই থাকক আপোনালোকক। আপোনালোকে দেখিছে মই এতিয়া পেইণ্ট কৰিবৰ কাৰণে পেইণ্ট কৰি দিব। Mari,
গাইজ ভাওনা ভাগৰ অন্তত এনেকেই বুৱাহন আৰু অৰ্জুনৰ যুদ্ধ হয়, মানে যুদ্ধত অৰ্জুনৰ পৰাস্ত হয়। তো পাৰ্থ পৰাজয় যিহেতুকে, তো পাৰ্থ পৰাজয় হয় আৰু এনেদৰে আমাৰ ভাওনাও অন্ত পৰেগৈ। তো গাইজ আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব একেবাৰেই নাপাহৰিব। তো নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। বাই বাই।